কেতিয়াবা আমাৰ এই সুন্দৰ পৃথিৱীখন শেষ হৈ যাব নেকি? এনেকুৱা দিন আহিবনি যেতিয়া আমাৰ চকুৰ আগতে আমাৰ এই পৃথিৱীখন ধ্বংস হৈ যাব আৰু আমি একো কৰিব নোৱাৰিম? এই সকলোবোৰৰ উত্তৰ হয়তো কাৰো ওচৰত নাই, কিন্তু এতিয়া এটা ৰিপৰ্টে চিন্তিত কৰিছে সমগ্ৰ বিশ্বক। এই ৰিপৰ্টত কোৱা হৈছে কেনেদৰে বিশ্বৰ এক বৃহৎ পৰিমাণৰ জনসংখ্যা শেষ হ'বলৈ গৈ আছে, যাৰ আগত কৰোনা মহামাৰীও তলমূল কৰিব। আজি আমাৰ টেকন'লজি ইমান উন্নত হ'ল, যাৰ ফলত পৃথিৱীৰ ফালে অহা সকলো সম্ভাৱনীয় বিপদক আমি শেষ কৰিব পাৰোঁ। পৃথিৱীৰ ফালে অহা উল্কা পিণ্ডক দূৰতে নষ্ট কৰিব পাৰোঁ। কিন্তু এই সকলোবোৰৰ উপৰিও কিছুমান এনেকুৱা বিপদ আছে, যাৰ আগত আমাৰ উন্নত টেকন'লজিও হাৰ মানে। তেনে এটা ঘটনা হ'ল কৰোনা মহামাৰী। কিন্তু ইয়াত কোনো সন্দেহ নাই যে আমি এদিন এই মহামাৰীৰ ওপৰত জয়লাভ কৰিম। কিন্তু এই মহামাৰীৰ পাছত বিশ্ববাসীলৈ যিটো বিপদ আহি আছে, তাৰ সমাধান আমাৰ কোনো উন্নত টেকন'লজিৰ ওচৰতে নাই। আজি সমগ্ৰ বিশ্ব চিন্তিত এই বিষয়টোক লৈ। পুনৰ বিশ্বই যুঁজিব লাগিব এক নতুন বিপদৰ লগত, যাৰ কোনো সমাধান নাই। প্ৰচিডিংছ অৱ দ্য নেশ্যনেল ছায়েন্সত ক্লাইমেট চেঞ্জৰ ওপৰত প্ৰকাশিত এটা ৰিপৰ্টে এতিয়া সকলোকে আচৰিত কৰিছে। এই ৰিপৰ্টৰ মতে অহা 50 বছৰত বাঢ়ি যাব পৃথিৱীৰ তাপমান। 120 কোটি মানুহে সহ্য কৰিব লাগিব অসহনীয় গৰম। ভাৰতৰ বাবে হ'ব আটাইতকৈ ডাঙৰ বিপদ। এই ৰিপৰ্টৰ মতে অহা 50 বছৰত জলবায়ু যিদৰে সলনি হ'ব, তাৰ বাবে হয়তো বহু সংখ্যক লোকে অন্য ঠাইলৈ স্থানান্তৰ হ'ব লাগিব, নহ'লে 100 কোটিতকৈ অধিক লোকে সহ্য কৰিব লাগিব অসহনীয় গৰম। ভাৰতৰ এতিয়াও বহু ৰাজ্য আছে য'ত এতিয়াও অসহনীয় গৰম পৰে, যাক সহ্য কৰা ইমান সহজ নহয়। তেতিয়াহ'লে এবাৰ ভাবি চাওক, অহা 50 বছৰত যিমান গৰম হ'ব সেয়া সহ্য কৰিব পৰা হ'বনে? এই ৰিপৰ্টৰ মতে ভাৰত আৰু পাকিস্তানৰ বহু জনসংখ্যা ইয়াৰ দ্বাৰা প্ৰভাৱিত হ'ব। এই ঘটনাৰ দ্বাৰা প্ৰভাৱিত হ'ব ভাৰতৰ 20 কোটি লোক, নাইজেৰিয়াৰ 48.5 কোটি লোক আৰু পাকিস্তান, ইণ্ডোনেছিয়া আৰু ছুইডেনৰ 10 কোটিকৈ লোক প্ৰভাৱিত হ'ব। ভাৰতৰ বহু ৰাজ্যত এতিয়াও তাপমান 45 ডিগ্ৰী চেলছিয়াছ হয়, যিটো সহ্য কৰাও কঠিন হৈ পৰে। তেতিয়াহ'লে ভাবক, যেতিয়া এই তাপমান 50 ডিগ্ৰী পাৰ হ'ব তেতিয়া কি হ'ব? অহা 50 বছৰত যদি এনেদৰে তাপমান বৃদ্ধি হয়, তেন্তে পৃথিৱীৰ এটা ডাঙৰ অংশ মৰুভূমিলৈ সলনি হ'ব। মেৰু অঞ্চলৰ বৰফ গলি যাব, যাৰ ফলত সাগৰৰ জলস্তৰ বৃদ্ধি পাব। বহু নদী প্ৰায় শুকাই যাব। 100 কোটিতকৈ বেছি লোক অন্য ঠাইত বসবাস কৰিবলৈ বাধ্য হৈ পৰিব। দৰাচলতে এই সকলোবোৰৰ বাবে দুখী আমি মানুহেই। এতিয়াও যদি প্ৰকৃতিৰ এই বিষয়সমূহ গুৰুত্ব সহকাৰে নলয়, তেন্তে প্ৰতি বছৰে লাখ লাখ মানুহ কেৱল প্ৰদূষণৰ ফলতে মৃত্যু হ'ব। পৃথিৱীৰ তাপমান ইমান বাঢ়ি যাব যে জলবায়ু অস্থিৰ হৈ পৰিব। 1980লৈকে ভাৰতৰ তাপমান প্ৰায় 30 ডিগ্ৰী চেলছিয়াছ আছিল। কিন্তু আজি যদি চোৱা যায়, তেন্তে ভাৰতৰ অধিকাংশ ৰাজ্যতে তাপমান প্ৰায় 45 ডিগ্ৰী পৰ্যন্ত হয়। আৰু এই তাপমান অহা 50 বছৰত 50ৰ পৰা 55 ডিগ্ৰী চেলছিয়াছ হ'বগৈ। আৰু ৰাজস্থানৰ দৰে ৰাজ্যত এই তাপমান 60 ডিগ্ৰীও পাৰ হৈ যাব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, আজিৰ এই তথ্যসমূহ কেনে লাগিল জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতেও এনেধৰণৰ গুৰুত্বপূৰ্ণ তথ্য পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।